কিন্তু আহি গ'ল মোৰ 500 সাবস্ক্ৰাইবাৰ হৈ গ'ল সো মই কৈছিলোঁ মোৰ এটা ভিডিঅ'ত যে মোৰ যিদিনাখন 500 সাবস্ক্ৰাইবাৰ হ'ব মই সকলোকে এটা সাৰপ্ৰাইজ দিম যিটো ভিডিঅ'টো শ্বুট কৰিছোঁ মই আপোনালোকক দেখুৱাম এতিয়া সেই ভিডিঅ'টো একচুৱেলি আজি নহয় মই আগতে এদিন সেইটো শ্বুট কৰিছোঁ কিন্তু মই নিজৰ কিছুমান পাৰ্চনেল কামৰ বাবে সেইটো কমপ্লিট কৰিব আজি ফাইনেলি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেই আটাইখিনি বস্তু সেই আটাইখিনি আনন্দৰ লাইফৰ যিবোৰ স্পেচিয়েল মুমেণ্ট থাকে মই ভাবোঁ সেই মুমেণ্টবোৰত আমি সকলোৱে সেইবোৰ কাম কৰোঁ যিবোৰ কৰি আমি আটাইতকৈ বেছি ভাল পাওঁ বা আনন্দ পাওঁ মোৰ কাৰণে মোৰ যিবোৰ স্পেচিয়েল ডেজ সেইবোৰত মই কিছুমান সৰু সৰু কাম কৰিবলৈ চেষ্টা কৰোঁ কাৰণ মই এতিয়ালৈকে সিমানখিনি সক্ষম নহয় যে মই বহুত ডাঙৰকৈ কিবা এটা কৰিম আৰু এটা কথা কি মই আপোনালোকৰ লগত মোৰ ইমান স্পেচিয়েল ডেটো চেলিব্ৰেট কৰিবৰ কাৰণে সৰু এটা মাধ্যম বিচাৰি লৈছোঁ মই ভাবোঁ সেইটোৰ জৰিয়তে আপোনালোকৰ লগত মই কানেক্ট কৰিব পাৰিম মই যোনটো কাম কৰি ভাল পালোঁ মোৰ মনত শান্তি পালোঁ সেই কামটো মই ভাবোঁ আপোনালোকে চাই অলপ হ'লেও নিজৰ মনত শান্তি পাব বা আপোনালোকৰ ভাল লাগিব সেইকাৰণে মই মোৰ সেই স্পেচিয়েল দিনটো অকণমান ডিফাৰেণ্ট ধৰণে চেলিব্ৰেট কৰিছোঁ মই ভাবোঁ আপোনালোকৰ সেইটো ভালখিনি আশাৰে আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ নমস্কাৰ বন্ধুসকল মই অঞ্জলি আৰু মই আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই একদম ভালে আছোঁ তেন্তে আৰু বেছি কথা নকওঁ মই মোৰ স্পেচিয়েল ডেটো এনেধৰণে চেলিব্ৰেট কৰিলোঁ আৰু মই খুব কি ক'ম আৰু শান্তি পাইছোঁ কামটো কৰি পেলাই আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ কাম কৰি যাম বুলি আশা ৰাখিছোঁ কাৰণ মই যিখিনি কৰিছোঁ মানে তেওঁলোকক যিখিনি খাদ্য দিছোঁ সেইখিনি একচুৱেলি মই মোৰ ফালৰ পৰা দিছোঁ মই কাৰো পৰা হেল্প লোৱা নাই মানে মোৰ পেৰেণ্টছৰ পৰা মই একো হেল্প লোৱা নাই মই যিখিনি পাৰিছোঁ সেইটো খুবেই সামান্য কাৰণ কেইজনমান মানুহকহে মই খুৱাব পাৰিছোঁ এইখিনি মোৰ সামৰ্থ্য বৰ্তমান সময়ত ভৱিষ্যতে যদি মই নিজে কিবা কৰিব পাৰোঁ তেন্তে আৰু তেনেকুৱা কৰি বুলি মই ভাবি থৈছোঁ কাৰণ মই এইবোৰ কৰি বহুত ভাল পাওঁ আই হোপ আপোনালোকেও নিজৰ স্পেচিয়েল দিনবোৰ এনেকুৱা ধৰণৰ মানুহৰ লগত চেলিব্ৰেট কৰি বেছি ভাল পাব যিসকলৰ তাৰ নিডছ আছে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ পুনৰবাৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে ধন্যবাদ